স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো এতিয়া ওপৰত আছোঁ কল চাওক চাৰ্ডৰ ওপৰত মানে গেটখন সজাই আছোঁ। এই যে লেচু লাইট লগালোঁ, এইটো এটা লাইট লগাই আছোঁ এতিয়া। তো এতিয়া লগাই আছোঁ। তো আজি হৈছে দেৱালী গাইছ, ৰাতি তো বম ফুটা হ'ব। তো এতিয়া আছোঁ মই পুৰা চাৰ্ডৰ ওপৰত কাম কৰি আছোঁ এইবোৰ চাওক। তো ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া মানে লাইট লগাই আছোঁ, তাৰ কাৰণে দেখুৱাই দিওঁ। কলডাল কটাই নাই, এতিয়া কাটিব লাগিব। আনি থৈ দিছোঁ। তো এতিয়া কাটিম, আপোনালোকক দেখুৱাম। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। ৰাতি কি হয় আপোনালোকক বম হ'ব। তো চাই থাকক ভিডিঅ'টো। এইটো লাইটটো কেনে পোহৰ গাইছ, কালি দেখাই পালে। ইয়াতে পেপাৰ দিব লাগিব, নহ'লে পানী পৰিলে চেছ আৰু। কালি পানী পৰিছে। তো ভাবিলোঁ আজি দেৱালী কৰিব নোৱাৰিম নেকি, কিন্তু ৰ'দটো দিল গাইছ, তাৰ কাৰণে পাৰিম। তো এতিয়া লগাই আছোঁ আৰু লাইটবোৰ। কলডাল হৈছে এইডাল কল চাওক, মানে সৰু আৰু বেছি ডাঙৰ নাই আমাৰ, মানে এইডালে। তো এতিয়া কাটিব লাগিব। তো কাটি হেন ইয়াতে নহ'লে এইফালে কত দিওঁ, মাজতে দিম বুলি ভাবিছোঁ ইয়াতে। তো কাটো ৰ'ব এইখন। তো গাইজ যিটো হৈ গ'ল, মানে এইবোৰ পুতিলোঁ এইবোৰ। তো এইটো চাওক, কলগছডাল টেৰা গাইছ, মানে বিচাৰিয়ে নাপালোঁ। ইডালে উঠাই দিলোঁ আৰু পিছত চালোঁ ইডাল টেৰা। অলপমান কিবা কিবি কৰিব লাগিব। এইটো ইয়াতে মাটি দিব লাগিব তলত। এই জাষ্ট পুতিলোঁহে এইটো, মানে পুতি এইবোৰ দিলোঁ। এইটো মাটি দিওঁ তলত। তো গাইছ কেনে লাগিছে আপোনালোকক ক'ব, একবাৰ জনাব। এইডাল কলগছডাল ভাই বাৰে টেৰা হৈ আছে। এইটো পুতো ৰ'ব গাইছ, মানে মই এইটো এই যে চাওক, মানে মই এটা বাছ দি গাড়ীহে দিছিলোঁ, তাৰ কাৰণে হেলি আছে কলগছডাল। এইবাৰ পুতি দিওঁ ৰ'ব, খন্তাখন আনো, মানে নহ'ব নহ'লে। বাৰে হেলি আছে এইডাল, বাৰে। তো গাইজ এইডাল চাওক হ'ল। এতিয়া গা ধুলোঁ মই, এইটো চাওক পুতিলোঁ এইবাৰ। মানে ইয়াতে আৰু গাইজ লাইট লগালোঁ। এইটো গাইজ আৰু লেচু লাইট আছে ইয়াতে। বাকী এইবোৰ নুখুলিলোঁ আৰু, মানে আমাৰ বনাই আছে, তাৰ কাৰণে পৰহি চাগে আহিব বনাবৰ কাৰণে, তাৰ কাৰণে এতিয়া খোলা নহ'ল। তো থাওক আৰু অৱস্থা চাওক কি হ'ল মোৰ, দেখিছে এইটো কেনেকুৱা হৈ গ'ল। আৰু ভৰি এইটো। তো গাইজ এতিয়া এটা ৰীল বনালোঁ, আপোনালোকে চাব। ৰীলটো দিম মানে দেৱালীৰ ওপৰত, মানে অলপমান ক'লোঁ আৰু। তো আপোনালোকে ৰীলটো চাব পাৰে। মই ইয়াতে ব্লগ বনালোঁ আৰু সকলোৱে কলগছ পুতিলে প্ৰায়। এতিয়া চাৰে 4:30 বাজিল। তো কলগছ এইবোৰ চাওক, দিনতে দেখুৱাই দিওঁ, মানে ৰাতি হ'লে অলপমান দেখাত প্ৰব্লেম হ'ব। তো সেইডাল হৈছে আমাৰ মানে এইটো। তো গাইজ ফাৰ্ষ্ট মানে যাত্ৰা এটা কৰি লওঁ আজি। তো পকেটত আছে, বমটো ওলাই লওঁ। ফাৰ্ষ্ট যাত্ৰা কৰি লওঁ আজি দেৱালী ন, তাৰ কাৰণে ফাৰ্ষ্ট যাত্ৰাটো চিল অপেন কৰি দিলোঁ। কৰি আছো ক গাইজ ভিডিঅ' নহ'ল গাইজ, এইটো নহ'ল। এইটো কিবা হঠাৎ ওলাই গৈছিল, তাৰ কাৰণে আৰু ছেকেণ্ড বাৰ ট্ৰাই। মানে ফাৰ্ষ্ট যাত্ৰাটোৱে বেয়া আৰু। থৈ কেনে ফুটা বাছ ফালাই দিম, বাছ ফালাম। নাই গাইজ ইয়াতে এইটো নাই গাইজ, বাধাল নাই। তো ফুটাই দিলোঁ। তো আৰু এটা আছে, ফুটাবি নেকি? এটা ফুটাম দিয়া। দে তো গাইজ পুরো একদম বোমার গন্ধ লাগিছে। তো ভিডিও মানে এই লাইটটো চাওক, এইটো কেনেকুৱা লাগিছে। খবৰ ভাল তেজলা বম নাকি এটা চাকি ব্লগ বনা মানে ৰীল বনাব লাগে গাইজ। এই চাওক এই নজলে জ্বলা তো ৰীল এইটো বনাব লাগে।
দে 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 জলছে গাইছ কপিৰাইট ক্লিম আহিব মোৰ ইয়াতে কি হেপী হলি কি একবাৰ কথা গাইছ ও ভাই ঐ বাপৰে তেওঁ ওচৰত ফুটছে দেখুল ফুল টকা যেটো 1200 এটা ফুটাম এতিয়া মই খুলো টকা যেতিয়া খুলো এইটো আনবক্সিং ঘৰত ফুটি আছো এটা গাইছ ঘৰত মাৰি আছে বম তো এইটো যেতিয়া ওলালো মানে বাহিৰত যাব লম্পেন মিন দিলো একদম এই চাওক লম্পেন তো এতিয়া চাকি নুমিলে প্ৰায় তো এইফালে চাওক এইটো লাইটটো তো সেইফালে গৈ আছো এইফালে চাওক আমাৰ গাঁও মানে আমাৰ কলনী বুলি কয় না কলনী এইটো চাওক অৱস্থা বম দিছে গাইছ দে নাচ বিয়া তকলে ভিডিঅ' উঠাব লাগে তো গাইছ চাৰিওফালে চাওক পুৰা একদম উজলা হৈ আছে চাওক এইফালে ফুটা আগিয়াৰ ফালে ফুটা নাই তো এইফালে এইটো চাওক আমি আহিছো ঘূৰিবলৈ तो गोटे अंधार गाइस अंधार লাগছে হাওয়া পালে দিলে না হাওয়া পালে যাও দে এই আমাৰ জুমন মাৰিব আৰে দইলা ও দইলালি এতিয়া নুমছে ঘন্টাৰ বম ফেলে দে তো গাইজ যিটোৱে আছিল ভিডিঅ' মানে দেৱালীত আমি কেনেকৈ পালন কৰিলোঁ আৰু এতিয়া ৰখি দিওঁ ৰ'ব নহ'লে আগেদি কাদো আছে নহ'লে দিম একদম উঠাই তো এইটোৱে আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব তো এতিয়ালৈকে বাই গাইজ মানে কালি যাম বোধহয় পূজা চাব তো পূজা চাব গ'লে আপোনালোকক দেখুৱাই দিম আমাৰ কালী মন্দিৰটো মানে শৰ্মাৰে কালী মন্দিৰ কিমান ডাঙৰ পূজা হয় দিয়ক তেতিয়াহ'লে তাতে দেখাম তো এতিয়া ঘৰত যাওঁ বাই গাইজ বাই হেপী দেৱালী গাইজ বাই